এতিয়া সময়ৰ চকুৱে নুঘূৰে বুলিনো কেনেকৈ ক'ব? আগতে এটা ৰজা 10জনী ৰাণী আছিল, এতিয়া এজনী ৰাণী 10টা ৰজা। মই কৈছোঁ আপোনাৰ যিমান বিপদ আপদ হওক, যিমান দুখ সুখ হওক, কাকোৱে নক'ব। লাগে পৰিয়াল হওক, আপোনাৰ নিজৰ মিতিৰ কুটুমেই হওক। কিয়নো তাত ৰেড চিলি মিট মছলা লগাই পেলাই চিকেন তন্দুৰী বনাই পেলায়। বদলা লওঁ বুলি কোনোবাই যদি প্ৰতিশোধ লওঁ বুলি ভাবে, বোলে পত্নীক আপুনি গালি পাৰিলে প্ৰতিশোধ ল'ব, মাৰপিট কাজিয়া কৰি নল'লেও হ'ল, হয় ভাজিত জ্বলা এসোপা বেছিকৈ দি, নহয় আপোনাৰ দাইলত নিমখ এসোপা বেছিকৈ দিও বদলা লৈ লয়। মই কৈছোঁ বন্ধুত্ব আপুনি এনেকুৱা এজন মানুহৰ লগত নকৰিব যিজন আপোনাৰ লগতো খুব ধুনীয়া বন্ধু আৰু আপোনাৰ শত্ৰুজনৰ লগতো খুব ধুনীয়া বন্ধু। কিয়নো যদি আপুনি বন্ধুত্ব তেওঁৰ লগত কমাই কৰে, তেতিয়া আপোনাৰ কথা নি আপোনাৰ শত্ৰুক, আপোনাৰ শত্ৰুৰ কথা আনি আপোনাৰ আগত লগোৱাটো কম হয়। চালা তেতিয়া দিনত চাওক, ৰামে ধনু ভাঙি দিলে সীতা আহি গ'ল, কৃষ্ণই বাঁহী বজাই দিলে ৰাধা আহি গ'ল। মই আজি শুই এটা বজালোঁ, কচম কৈছোঁ বডিগাৰ্ড আহি গ'ল। এতিয়া আমাৰ নিচিনাবিলাক বিয়া পতাবিলাকে ভাবে বিয়া বাৰু নপতাহেঁতেনেই ভাল আছিলে, বৰ সুখত থাকিলোহেঁতেন। বিয়া নপতা ছিংগুলবোৰে ভাবে বাপেকে বিয়াখন পাতি ল'ম, মজা আছে আৰামত খাম। পাৰ্থক্য এটাই, আমি বিয়া পতাবোৰে দিন দুপৰত ভাবোঁ কাম কৰি কৰি কষ্ট পালে, ৰাতিলৈ আমাৰ ভাল, আৰু বিয়া নপতাবিলাকে দিনত ঘূৰি ফুৰে বিন্দাছকৈ, সেই কথাষাৰ ৰাতি ভাবে। নামৰো ভাগ থাকে। ফেচবুকটোত অসংখ্য মানুহ পালোঁ, অসংখ্য নাম পালোঁ, অসংখ্য কিবা পালোঁ, মানে ভাল বেয়া মানুহ ঢেৰ পালোঁ। কালি এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে, মইতো অবাক। এই ফ্ৰেণ্ড ৰিকুৱেষ্টটো আহিছে, মই বোলো কোনেনো পঠিয়ালে চাওঁ। নাম মানে বিচুতি, বোলে ঠেলামৰা তিনিআলি পাৰ হৈ বোলে পেলামৰা চাৰিআলি কাষেদি গৈ বোলে বৰুৱাদা চাৰিআলিত ছোৱালী জোকোৱা ল'ৰাটো। বোলো পাই গোটেই ফেচবুকখন তয়ে ল'লি অ'।